Hey guys, welcome back to my channel. আজি হৈছে পবিত্ৰ উৰুকাৰ দিন মানে মাঘ বিহু আহি আছে কালি মাঘ বিহু সো আজি উৰুকা পবিত্ৰ উৰুকা আমি গণেশগুৰিৰ পৰা আহিছো ইমান ট্ৰাফিক কতো নাপালো বাট ইয়াতে ৰাস্তাত ইমান মানুহ আছে ন বাপৰে খোজ দিব জাগা নাই He is doing a great job. এইকেইটা দেখিছোঁ বহুত ডাঙৰ চিতল মাছ ওজন কিমান হ'ব কিমান 14 কেজিৰ ওপৰত হ'ব দাম কিমান 1 কেজি কেজি কিমান 1000কে বিক্ৰী কৰে মানে এটা মাছৰ দাম 14000 1000 টকা কিলো কিলো হ'লে 14 কিলো 15 কিলো আছে থাকিলে 1000 টকা কিলো হ'লে কিমান হ'ব 14000 15000 টকা দাম হ'ব এইবিলাক সো ইয়াতে মাছেই মাছ আছে ইমান ডাঙৰ ডাঙৰ মাছ আছে চাৰিওফালে বাপৰে বাপ এইবিলাক চাওক মাছৰ সাইজ চাওক সাইজ কি ডাঙৰ ডাঙৰ ইলেক্ট্ৰনিক মিডিয়া এইটো আৰি মাছ ন এইটো এইটো কিমান ওজন হ'ব 8 কিলো ইয়াৰ দাম কেনে কৰিছে 1400 কিলো মিছা মাছ 800 টকা কিলো সো ইয়াতে চিনটো হৈছে এনেকুৱা যিমান চাব চব আপোনাৰ চিতল মাছ আছে ভুকুৱা মাছ আছে আৰি মাছ আছে এণ্ড এইবিলাকে মেইন কমন মাছ আছে সো এতিয়া ওপৰত চোৱা হ'ল এতিয়া তলফালে যায় এবাৰ তলফালে মানে সেইফালে সেইটো চাইড তল তাতো বজাৰ লাগিছে দীঘল কৰি সো তাত চাম কিবা ভেৰাইটি পাওঁ নেকি ঠিক আছে দাদা এইটো মাছ কিমানত কিনিলে এইটো এইটো 3500 কিনিছে কিমান ওজন আছে এইটো ওজন কিমান আছে 5 কিলো লোকেল মাছ বিলৰ মাছ প্লাষ্টিকৰ মাছ এইটো ওজন কিমান হ'ব দাদা 6 কিলো 6 কিলো হ'ব কিলো কিমান কৰিছে किलो 1000 কৰি ओए क्या खरीदा तूने ये बोला है वो दुकानदार बोला बेम्बू पीठा है कितने में खरीदा ये 50 में खरीदा 50 में खरीदा इसके अंदर है क्या तेरे को पता है अंदर वो दुकानदार बोला कि इसके अंदर पीठा है जो हम लोग जो पीठा खाता है जो बना के व्हाइट वाला वो वाला पीठा है तो इसको एसएमएस में सूंगा पीठा बोलते हैं ठीक है सूंगा पीठा हाँ ठीक है कितने में खरीदा तूने 50 में खरीदा अच्छा किया चलो ठीक है तो এতিয়া টাইম হৈছে আপোনালোকৰ 10টা বাজিলে অলৰেডি তো এতিয়া অলৰেডি 10টা বাজিলে এণ্ড এতিয়া আমি ইয়াৰ পৰা জাষ্ট ওলালোঁ গম পালে তো মোৰ ইমান একো খাছ নালাগিল বজাৰত গৈ বেছি ডাঙৰ ডাঙৰ মাছ নেদেখিলোঁ হয়তো আগতে বিক্ৰী হৈ গ'ল নেকি নে কিবা বাট মই কিন্তু ইমান ডাঙৰ মাছ একো নেদেখিলোঁ তাৰে চব কমন মাছেই আছে আপোনালোকৰ এইবিলাক চিতল বৰালি তাৰপিছত আৰি এইবিলাক কমন মাছে এইবিলাক মাছে বহুত আছে মানে বহুত বেছি এইবিলাক মাছে আছে ভেৰাইটি মই বেছি দেখাই নাপালোঁ চ' তাৰ পৰা আহিলোঁ চ' এতিয়া আমি ফেঞ্চি বজাৰত অকণমান কাম আছে তাৰে কামখিনি শেষ কৰি লওঁ প্ৰথম শেষ কৰি চিধা ঘৰ যাম সকলোকে আৰু এবাৰ মাঘ বিহুৰ আন্তৰিক শুভকামনা জনালোঁ চ' হেপী বিহু টু অল তো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিওটো আজি ইয়াতে সামৰোঁ যদি ভাল লাগিছে এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবই তো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই টেক কেয়াৰ